নমস্কাৰ, আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজিৰ পাতিব লগা বিষয়টো হৈছে গৰু। হয়, বৰ্তমান গৰুক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ আছে। আপোনালোকে জানেই যে অসম চৰকাৰে গুজৰাটৰ পৰা অসমৰ এটা প্ৰকল্প লৈ গীৰ গাই আনিছিল আৰু সেই গীৰ গাইক লৈ বৰ্তমান গোটেই ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে। আপোনালোকৰ নিশ্চয় মনত আছে, আজিৰ পৰা কেইবছৰমানৰ আগতে গৰুখুটি নামৰ সেই ঠাইডোখৰ, য'ত আপোনাৰ মনত আছে নিশ্চয় যে তাত আপোনাৰ উচ্ছেদ কৰা হৈছিল আৰু সেই উচ্ছেদৰ সময়ত আৰক্ষী আৰু তাত যিসকল লোকে বসবাস কৰি আছিল তেওঁলোকৰ মাজত হতাহতি হওঁতে এজন লোকক আৰক্ষীয়ে গুলিয়াব লগা হৈছিল। গতিকে সেই কথাখিনি নিশ্চয় আপোনালোকৰ মনত আছে। সেই গৰুখুটিতে অসম চৰকাৰে এটা গৰুৰ প্ৰকল্প লৈছিল আৰু তালৈ গুজৰাটৰ পৰা গৰু ক্ৰয় কৰি অনা হৈছিল আৰু সেই গৰুক লৈ বৰ্তমান ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে। যিগৰাকী আমাৰ জনস্বাস্থ্য মন্ত্ৰী, অসম চৰকাৰৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, তেওঁক লৈ গোটেই বিতৰ্কটোৰ সূত্ৰপাত হ'ল আৰু এতিয়া গোটেই পৰিস্থিতিটো আপোনালোকে জানে যে কি হৈ আছে। গীৰ গাই কেইজনী সন্ধান হ'ল আৰু শেষত গম পোৱা গৈছে যে জয়ন্ত মল্ল বৰুৱাৰ লগতে অসম চৰকাৰৰ কেইবাগৰাকী বিধায়ক এই গীৰ গাইৰ যিটো বিতৰ্ক হৈছে বা এই গীৰ গাইৰ চুৰিৰ ঘটনাটো বা হেৰুৱাৰ ঘটনাটোৰ লগত জড়িত হৈ আছে। আৰু ইয়াক লৈ অসমৰ এটা আগশাৰীৰ সংবাদ গোষ্ঠী প্ৰতিদিন টাইমৰ লগতো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এক প্ৰকাৰ সংঘাতেই সৃষ্টি হ'ল। আপোনালোকে গম পায় যে জয়ন্ত মল্ল বৰুৱাই প্ৰতিদিন চেনেলৰ মালিক জয়ন্ত বৰুৱা আৰু প্ৰতিদিন চেনেলটোৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু ইয়াক লৈ পৰস্পৰৰ মাজত এক প্ৰকাৰ সংঘাতৰে সৃষ্টি হৈছে। গতিকে গৰুক লৈ যি ধৰণৰ ৰাজনীতি বিজেপি চৰকাৰে কৰে, যি ধৰণে তেওঁলোকে গো মাতা বুলি কয়, অথচ তেওঁলোকৰে চৰকাৰৰ মন্ত্ৰী বিধায়কে গৰু নিজেই ভগাই লয়। মন্ত্ৰী পত্নীয়ে ৰাজসাহাৰ্য পায় 1 লাখ 2 লাখ নহয় 50 লাখ টকাৰ। এই গোটেই ঘটনাবোৰ এতিয়া পোহৰলৈ আহিছে। গতিকে এনেকুৱা এক পৰিস্থিতিত বিৰোধীয়েও বিজেপি চৰকাৰক সমালোচনা কৰিছে, ঘেৰি ধৰিছে। গতিকে এই বিষয়টো লৈ সমগ্ৰ ৰাজ্যতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু জয়ন্ত মল্ল বৰুৱাই প্ৰতিদিন টাইমৰ সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি তলৰ শ্ৰেণীৰ সাংবাদিক বুলিও ক'লে, যিটোক লৈ এক প্ৰকাৰ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদৰ ঢৌ উঠিছে। অসমৰ সংবাদ জগতৰ লগত জড়িত সাংবাদিকসকলেও ইয়াৰ প্ৰতিবাদ কৰিছে। তেওঁ ক্ষমা খুজিব বিচৰাও নাই, কিন্তু তেওঁ উপায়বিহীন হৈ যেতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে তেতিয়া তেওঁ ছ'চিয়েল মিডিয়াত এটা পোষ্ট দি তেওঁ ক্ষমা খুজিছে, কিন্তু সেইটো যথেষ্ট নহয়। কাৰণ তেওঁ যি ধৰণে সাংবাদিকক আক্ৰমণ কৰিছে, তেওঁ ৰাজহুৱাকৈ সংবাদমেল পাতি ক্ষমা খুজিব লাগে, মই ভাবোঁ। গতিকে এই গোটেই ঘটনাটোৱে সমগ্ৰ এতিয়া ৰাজ্যতে তোলপাৰ সৃষ্টি কৰিছে। ইয়াত কোন জড়িত আছে কোন নাই সেইখিনিতো তদন্ততহে ওলাব, কিন্তু অসম চৰকাৰে জানো তদন্ত কৰিব? কাৰণ এইটো এটা ইমান ডাঙৰ দুৰ্নীতি হৈছে। একোজনী গৰু লাখতকৈ অধিক, মই জনামতে প্ৰায় 1.5 লাখ টকাত একোজনী গীৰ গাইক ক্ৰয় কৰা হৈছিল গৰুখুটিৰ প্ৰকল্পৰ বাবে। কিন্তু তেওঁলোক আহি পোৱাৰ আগতে অন্তৰ্ধান হৈ গ'ল। কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই 2জনী গাই লোৱাৰ কথা কৈছে। বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও কৈছে যে মই 2জনী গাই আনিছিলোঁ আৰু পিছত মই পুহিব নোৱাৰাৰ বাবে ঘূৰাই দিলোঁ। তেনেকৈ কেইবাগৰাকী সাংসদ, বিধায়ক, বিজেপি নেতাৰ নাম এই ঘটনাটোত জড়িত হৈ আছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে কি ভাবে? এই ঘটনাটোক লৈ সমগ্ৰ ৰাজ্যত যিহেতু এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, প্ৰতিবাদ হৈছে, শাসক বিৰোধীৰ মাজত এক প্ৰকাৰ বাকযুদ্ধ আৰম্ভ হৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি? কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি ভাল লাগে, ভিডিঅ' চাই যদি ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰি দিব, শ্বেয়াৰ কৰিব চেনেলটো, আৰু আপোনালোকৰ মতামতসমূহ জনাব যে আপোনালোকে এই গৰুৰ যিটো বিষয়, এই গৰুক
বিষয়টোক লৈ আপোনালোকে কি ভাবে, আপোনালোকৰ মতামত কি? এই বিষয়টোৱে আগন্তুক 2026 বিধানসভা নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব নেকি, বা শাসক পক্ষক কিবা সমস্যাৰ সৃষ্টি কৰিব নেকি, অসুবিধাৰ সন্মুখীন কৰিব নেকি? এই বিষয়ে কমেণ্ট বক্সত মতামত জনাব। আজিলৈ ইমানেই। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক অতি সোনকালে লগ পাম। ধন্যবাদ।